ওলাই আহিব নোৱাৰিব। ইয়াত এটা কণ্টেইনমেণ্ট জোন বুলি বস্তু আছে। এখন গাঁৱত যদি এজন মানুহ পজিটিভ হয়, সেই গাঁওখনৰ এটা সীমাৰ পৰা মানুহ ওলাই আহিব নোৱাৰিব, তেওঁলোক তাতে থাকিব লাগিব। এজন এজন কৰি তেওঁলোকৰ স্বাস্থ্যৰ পৰীক্ষা কৰা হ'ব। 14 দিনৰ পিছতহে তেওঁলোকক গ্ৰীণ দিয়া হ'ব। কিন্তু গোলাঘাটৰ বাবে এইটো ভাল এইকাৰণেই যে 31 তাৰিখে ইয়াত বেমাৰটো দেখা দিছে। 14লৈকে এনেও লকডাউন আছে, আমি ওলাবও নোৱাৰোঁ। গতিকে 14 তাৰিখে কণ্টেইনমেণ্ট জোনৰ কাম আৰু লকডাউনৰ কাম দুইটাই একেলগে সমাপ্ত হৈ যাব। গতিকে সেই গাঁওকেইখনৰ মানুহে আৰু বেলেগকৈ কষ্ট ভোগ কৰিব নালাগে। নহনাৰ গাঁৱত এজন পজিটিভ ৰোগী ওলায় আৰু ৰোগীজন যদি গাঁৱত আছিলে, গোটেই গাঁওখনক আমি 14 দিন বান্ধি ৰাখিব লাগিব। ভৱিষ্যতৰ কাৰণে এই কথাটো মই কৈছোঁ। আজি প্ৰযোজ্য নহ'ব, কাৰণ লকডাউন আছে যেতিয়া গাঁওখনো লকডাউনৰ ভিতৰতে পৰে। আজি মই গোটেইখিনিক বুজাইছোঁ, ডিচিকো মই কৈছোঁ যে তেওঁলোকক ফোনত কথা পাতি ডিচিয়ে গোটেইখিনি বুজাই দিব। একচুৱেলি মানুহখিনিৰ মনত এটা হৈ আছে যে আমাৰ বেমাৰ নাই, আমাক কিয় আনিছে। তেওঁলোকে মেলেৰিয়া বেমাৰৰ লগত তুলনা কৰি আছে, তেওঁলোকে জাপানীজ এনকেফেলাইটিছৰ লগত তুলনা কৰিছে। কিন্তু এইটো বেমাৰ যে শৰীৰত হয় আৰু মোৰ নহ'লেও মই যে 10 জনক দিব পাৰোঁ, এই কথাখিনি আমি বুজোৱা প্ৰয়োজন। কালি যেনেকৈ সৰু সজাইত ব্যক্তিসকল আহিছে, মই গোটেইকেইজনক থিয় কৰাই লৈছোঁ, লৈ মই আধা ঘণ্টা গোটেই বেমাৰটোৰ বিষয়ে তেওঁলোকক বুজাই দিছোঁ। আজি সেই মানুহখিনি ফূৰ্তিত আছে। একচুৱেলি আমাৰো অলপ অসুবিধা হৈছে যে আমি মানুহকেইজনক বুজোৱা নাই। অহাৰ লগে লগে আতংকময় এটা পৰিৱেশ কৰি লৈছোঁ। ধৰক এই 8 জন আহিলে, আহোঁতে 8 জনক আমি থিয় কৰাই ল'ব লাগিছিল। এটা নিৰ্দিষ্ট দূৰত্বৰ ভিতৰত তেওঁলোকক গোটেই কথাখিনি আমি বুজাই দিব লাগিছিল যে এইটো আপোনালোকৰতো গাত কোনো চিমটম নাই, কিন্তু আপোনালোকৰ অৱস্থাটো এনেকুৱা যে আপুনি যাক হাত দিয়ে তাৰে আজি বেমাৰ হ'ব। সেইকাৰণে ৰাইজৰ কাৰণে 14টা দিন আপুনি ছেক্ৰিফাইচ কৰক। যদিও আপোনাৰ গাত বেমাৰ নাই, তেনেকৈ অলপ মৰম লগাকৈ কৈ সোমাই দিলে তুই মাৰা তাৰি এই ঘটনাবিলাক নহয়। গতিকে মই ডিচিক বুজাই দিছোঁ যে মানুহ আনিলেই একদম আতংকময় পৰিৱেশ এটা হৈ ফটাফট ৰুমৰ ওপৰত লৈ যোৱা তেনেকুৱা কৰিব নালাগে। গ্ৰুপটো অনাৰ পিছত এক জেগাত বহি নিৰাপদ দূৰত্বত থিয় হৈ এজনে গোটেই কথাখিনি বুজাই ডিচিপ্লিন কৰি লৈ গ'লে ঝামেলাটো নহয়। আজি আপোনাকো মই লৈ যাওঁ, জ্বৰ চাইছোঁ জ্বৰ নাই, প্ৰেছাৰ চাইছোঁ প্ৰেছাৰ নাই, মোৰতো এটা সময়ত ভাবিব মই কিবা বেলেগ জাতিৰ হোৱাৰ কাৰণে মোক অমুকে লৈ আহিলে নেকি। এইটো মই ভুল বুলি নকওঁ, মানুহৰ ধাৰণা এটা হৈ যায়। বা মই কংগ্ৰেছ কাৰণে মোক আনিলে নেকি, বা মোক বিজেপিৰ কাৰণে আনিলে নেকি, মোক হিন্দুৰ কাৰণে আনিলে নেকি, মোক খ্ৰীষ্টান কাৰণে আনিলে নেকি, বোলে মই চিয়াৰ কাৰণে আনিলে নেকি, মই চুন্নিৰ কাৰণে আনিলে নেকি। এইটো মানুহৰ মাজত এটা ভুল বুজাবুজি হয়। কিন্তু যেতিয়া বুজাই দিয়া যায়, বিশেষকৈ কালি যিখিনি আমি গুৱাহাটীত ৰাতি নলবাৰী আৰু মৰিগাঁৱৰ পৰা প্ৰায় 70 জন আমি আনিছোঁ। প্ৰথমতে মই বুজাইছোঁ, মই গুচি অহাৰ পিছত পীযুষ হাজৰিকা ডাঙৰীয়াই বুজাই দিছে মানুহখিনি যে আপোনালোকৰ গাত বেমাৰ নহ'ব পাৰে, কিন্তু আপোনালোক সমাজৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আপুনি বিচাৰে নেকি আপোনাৰ পৰা আপোনাৰ মা দেউতাৰ বেমাৰ হওক? বোলে নিবিচাৰোঁ। তেতিয়াহ'লে ভাল কৰি সহযোগ কৰক, 14 দিনৰ ভিতৰত আপোনালোকক টেষ্ট কৰাম, নিগেটিভ হ'লে গুচি যাম।